Hello friends, welcome back again to the Triumph. আজি এখন ভাওনা চাবলৈ যাম। এই নতুন ভিডিঅ'টোত মই ভাওনাখনহে দেখুৱাম। আচলতে একদম কণমানি ল'ৰা কেইটামানে ভাওনা পাতি লৈছে আৰু তাত তেওঁলোকৰ অভিনয় চাম। লগতে লুইতে নিমন্ত্ৰণ দিছে, মই ভিনদেউৰ লগত যাম। এতিয়া ল'ৰাটো ভাওনা পাতি লৈছে, গতিকে সিহঁতৰ ঘৰলৈ প্ৰথমে গৈ চাই লওঁ কি দুৰ্দান্ত অভিনয় দিব আজি। বলক তেতিয়াহ'লে তালৈকে যাম। ভাওনা আছে আজি লুইদাহঁতৰ নামঘৰত। আমি ভিনদেউ মই আহিছোঁ ভাওনা চাবলৈ। আৰু আচলতে দিনৰ ভাগত মই বৰসবাহলৈ আহিছিলোঁ এই নামঘৰতে, নৰাযোগী নামঘৰ। যি এপ্লেন পাই গ'লোঁ, সঁচাকৈ নথৈ আনন্দিত হৈ গৈছোঁ। কি সুন্দৰ শুশ্ৰূষা, আহি লুইদাহঁতৰ ঘৰত পাই গ'লোঁ। গেটখন খুলি সোমাই আহিছোঁ। আচলতে লুইদাহঁতৰ ঘৰলৈ বহুত দিন অহাই নাই ঘৰ বনোৱাৰ পিছত। এবাৰ আহিছিলোঁ, এতিয়া সঁচাকৈ এইখিনি আন্ধাৰ হৈ আছেতো, ভিতৰৰ ফালে যথেষ্ট পোহৰ। এইটো লুইদাহঁতৰ ঘৰ পাইছোঁহি আহি। একচুৱেলি আজি প্ৰগ্ৰেমটো বেলেগ আছিলে, তথাপিও লুইদা আছে, সিহঁতৰ ল'ৰাটোৱে পাতি লৈছে, ভাওনা পাতি লৈছে। সিহঁত অভিনয় কৰিব। লুইদা ছোৱালী কি লৈছে আজি? পুৰা ফূৰ্তিত আছে আৰু ভাওনা কৰিব যায় হয়নে? ভাল লাগিছে বাৰু সঁচাকৈ। ধেনুখন চাই লওঁচোন এবাৰ তোমাৰ। কি কোনে বনালে এখন নে তুমি নিজেই বনোৱা এখন? ভাল লাগিছে, যথেষ্ট ভাল লাগিছে ধেনুখন সঁচাকৈ। যুদ্ধ আছে নি? কেইখন আছে? ঠিক আছে। এইবোৰ চাই থাকোঁতে লুইদাহঁতৰ ঘৰত ভাত বাঢ়িয়ে দিলে। এতিয়া ভাত নোখোৱাকৈতো থাকিব নোৱাৰি, গতিকে ভাতটো খাই লওঁ বলক তেতিয়া। ভাত খাই ল'লোঁ আৰু মই গিম্বলডাল ইয়াত চাৰ্জাৰত লগাই থৈছিলোঁ। চাৰ্জাৰটো এৰুৱাই লওঁ আৰু ভিডিঅ' এটা কৰি লওঁ। দেখিলোঁ ইয়াত মিণ্টু, ভিনদেউ আৰু নিলোৎপলৰ পোঠাক বহি আছে। তামোল এখন খাই লওঁ। সেয়া মিণ্টু, সেয়া ভিনদেউ মোক থিয় হৈ আছে আৰু এইফালে নিলোৎপলৰ পোঠাক। তাৰপৰা আমি বেছি দেৰি নকওঁ, যাওঁ এতিয়া নামঘৰলৈ। নামঘৰ আহি পাই গ'লোহি। নিলোৎপলে আগতীয়াকৈ গুচি আহিলে কাৰণে তাৰ অকণমান কেয়াৰ ল'বলৈ গুচি আহিলোঁ মই। নামঘৰৰ ভাগত সোমাই সঁচাকৈ যথেষ্ট ভাল লাগে। মই দিনৰ ভাগত আহিছিলোঁ, সেয়ে গম পাইছোঁ। আৰু এই ভিতৰ চোৱাটোত অকণমান আপোনালোকক দেখুৱাই লওঁ। ভাওনা চোৱা দৰ্শকৰ প্ৰায় সমাগম হৈছেই। মই ইফালে অজিত মামাক অকণমান দেখুৱাই ল'লোঁ, পাত কাটি আছিলে। এয়া চাওক দৰ্শকসকল। আৰু মামাই এইখিনিতে চিনাকি কৰি নিদিলে বেয়া হ'ব। অজিত মামা নামঘৰৰ কাম কাজত ব্যস্ত। অকণমান চৌঘৰৰ ফালে ওলাই আহিলোঁ। ইয়াত কেইখনমান চিনাকি মুখৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিওঁ। এটা একেবাৰে সৰু ল'ৰা অভিনয় কৰিব এজন ব্ৰাহ্মণৰ। কি ধুনীয়া অভিনয় চাব। ই হৈছে মাছৰ ল'ৰা। এই কণমানি ছোৱালীজনীয়ে অভিনয় কৰিব আকৌ ব্ৰাহ্মণ পত্নী। আজি কি অভিনয় কৰিবা? ই হৈছে নিলোৎপল, ৰোহিতদাৰ ল'ৰা। আৰু ইহঁতৰ অভিনয়, তাৰ আজি ভৰতৰ অভিনয়। বাকী এইফালে আছে হনুমান আৰু লক্ষ্মণ আছে। নিলোৎপল তোমাৰ অভিনয়টো কি হয় কৈ দিয়া। মই ভৰত। তোমাৰ কি অভিনয়? এবাৰ এক্টিংটো দেখুৱাই দিয়া, কেনে কৰিবা? এইফালে দেখিলোঁ বাল্মীকি গভীৰ তপস্যাত মগ্ন। নাজানো কিহৰ উদ্দেশ্যে তপস্যা এয়া। হয়তো সীতা আহিব আৰু সীতাক লগ কৰিব। অভিনয় কি আজি? বাল্মীকি। এইফালে আমাৰ সীতা দেৱী মেকআপত ব্যস্ত। মাক আৰু কোন কোন আছে মই ঠিক নাজানো। এয়া বলিন্দাৰ ছোৱালী। সুযোগ বুজি পাকঘৰ পালোহি। লকণদাই ৰান্ধি থকা দেখিলোঁ, আৰু লগত আছে অৰুণদা। লকণদা কিমানজনৰ কাৰণে ৰান্ধিলে? কিমানজনৰ কাৰণে ৰান্ধিলে? আমাৰ মানে ভাৱৰীয়া পেইণ্টাৰ আৰু তাৰপিছতে মায়ে ক'লা বনাইছে। ঠিক আছে, ঠিক আছে। চব্জিখন সঁচাকৈ বহুত ধুনীয়া বনাইছে। কালাৰটো দেখিয়ে ভাল লাগিছে। খুব সম্ভৱ অলপ পিছতে খানা প্ৰিপেয়াৰ হৈ যাব। গতিকে সকলোৱে তেখেতসকললৈ
তুমি প্ৰাৰ্থনা কৰিবা নেকি? তোমালোকৰ ভাওনা মানে গায়ন বায়নৰ কাম কেতিয়া শিকা আৰম্ভ কেতিয়া ভাওনা মানে গায়ন বায়নৰ কাম কেতিয়া শিকা আৰম্ভ কেতিয়া কৰিলা? 2024 জুলাইত। হয়, গুৰুজন কোন আছিলে তোমালোকৰ? প্ৰজ্ঞানমণি বৰা আৰু বিতুপন বৰা। বৰুৱা আৰু বিতুপন বৰা। হয়, এতিয়া তোমালোকৰ এই দলটোত মুঠ কেইজন আছে? আমাৰ এতিয়া 7জন আছোঁ। কেনেকুৱা লাগিছে আজি অনুভৱটো কেনেকুৱা লাগিছে? ভালে লাগিছে। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, ধুনীয়া অনুভৱ নিজৰ। আমাৰ গায়ন বায়নৰ বাকী ভালেই লাগিছে চাগে চবৰে? হয়, স্থানীয় গায়ন বায়ন দলটোৰ অন্য এক সদস্য তেওঁক চাওক, কি উদাত্ত কণ্ঠ, তেওঁৰ কণ্ঠই আপোনালোকক আপ্লুত কৰিব। ক্ষুদ্ৰ পোৱালিটোক চাওক, কিমান সুন্দৰ চাবৰেই অভিনয়। মোৰ কথাখিনি শুনি চাগে আপোনালোকৰ আমনি লাগিছে। এইবাৰ অকণমান ভাওনাৰ কওকচোন, ভাওনাখনৰ গোটেই দৃশ্যাৱলী মই উপভোগ কৰাবলৈ দিছোঁ। ৰাম ভক্ত হনুমানৰ ৰূপত এয়া আমাৰ সীমান্ত। এইফালে এই চাৰিজন অভিনেতাক চিনাক্ত কৰক, কোন কোন বাৰু? ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন আলোচনাত ব্যস্ত।
তোমাক কেনেকুৱা লাগিলে কৰি? বহুত ভাল লাগিলে কৈ। বহুত ধুনীয়া কৰিছা। বহুত পেপাৰে মানে পাৰ্টটো লৈছিলোঁ আৰু। কি নাম পোৱালি? সত্য। সীতা কেনেকুৱা লাগিছে কৰি? বঢ়িয়া কৰিছা। কিহৰ অভিনয় আজি? নামটো কি? Hey, chaval, aquí. Ahora,
ট্ৰেজেডি শুনিয়ে থাকিম বাৰু, কিন্তু সীমান্তৰ প্ৰৱেশখন চাই লওঁ প্ৰথমে বলক। অখুৰৰ এইজন হৈছে শ্ৰীমন্ত মাধৱ। কি সুন্দৰ অভিনয় চাওক। গোটেই ভাওনাখনে চাবলৈ মন আছিলে, কিন্তু চাব নোৱাৰোঁ, কাইলৈ স্কুল আছে। বহুত দেৰি হৈ গ'ল, নহ'লে ভিনদেউ ৰৈ আছে। বলক তেতিয়া যাওঁ। ভিনদেউ বলক।